আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ফ্ৰী শিক্ষা চেনেলৰ পৰা কৈ আছোঁ। আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ ক্লাছ 9ৰ এৰাবিক অধ্যয়নৰ 6 নং পাঠলৈ। মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কাষে থকা বেল বটনটো বজাই দিব, কিয়নো মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া সকলোতকৈ আগত তোমালোকে পাই যাব। তো বলক পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ পাঠত দিয়া আছে আদ-দাৰ্সু সাদিস। আদ-দাৰ্স ইয়াৰ অৰ্থটো হ'ল পাঠ, আর সাদিস মানে 6 নং। তাহিয়াতুন ইয়াৰ অৰ্থটো হ'ল অভ্যৰ্থনা, অভিবাদন। ইয়াৰ অৰ্থটো হ'ল এণ্ড বা আৰু। তাহাদুসু ইয়াৰ অৰ্থটো হ'ল কথা বাৰ্তা বা আলোচনা। 6 নং পাঠ বা ষষ্ঠ পাঠ অভ্যর্থনা আৰু আলোচনা। হেৱাৰুন বাইনা সুহাইলিন ও জামিলা। হেৱাৰ ইয়াৰ অৰ্থটো হ'ল কথোপকথন। বাইনা মানে মাজত, সুহাইল এজন মানুহৰ নাম, অৰ্থাৎ এই মানুহজনৰ নাম সুহাইল। ওয়া মানে আৰু, জামিলাতা মানে এজনী মাইকী মানুহৰ নাম, অৰ্থাৎ এই মাইকী মানুহজনীৰ নাম জামিলাতা। এই দুজনৰ মাজত কথোপকথন চলি আছে। এইজন মাইকী মানুহক ছোৱালী, অৰ্থাৎ জামিলাতা, এই মাইকী মানুহজনীৰ নাম জামিলা। এই জামিলাক প্ৰশ্ন কৰি আছে। এইজন মানুহ অৰ্থাৎ সোহাইলে কৈ আছে সাবাহাল খাইৰ, শুভ ৰাতিপুৱা। জামিলাই কৈ আছে, অৰ্থাৎ এই মাইকী মানুহজনী কৈ আছে সাবাহান নুৰি, শুভ ৰাতিপুৱা। সোহাইল প্ৰশ্ন কৰি আছে বা কৈ আছে মিন আইনা আংটি, তুমি ক'ৰ পৰা বা তুমি ক'ৰ পৰা আহিছা। জামিলা এনচাৰ দি আছে বা কৈ আছে আনা মিনাল বাইতি, মই ঘৰৰ পৰা। সোহাইলে আকৌ প্ৰশ্ন কৰিছে ৱামান হাজিহি, অৰ্থাৎ এই সোহাইল এই মাইকী মানুহজনীক প্ৰশ্ন কৰিছে, অৰ্থাৎ এই ছোৱালীজনীৰ বিষয়ে কৈছে। ৱামান হাজিহি, এইজনী কেঁচুৱা বা ছোৱালী যে আছে এইজনী কোন। জামিলাই কৈছে হাজিহি উখতি, এইজনী মোৰ ভনী। সোহাইল আকৌ প্ৰশ্ন কৰিছে মাছ মুহা, মাৰ অৰ্থটো হ'ল কি, ইসমু মানে নাম, হা মানে তাইৰ নামটো কি। জামিলাই এনচাৰ দিছে বা জামিলাই উত্তৰ দিছে ইসমুহা সালিমা, তাইৰ নাম সালিমা। সোহাইল আকৌ প্ৰশ্ন কৰিছে ৱামান তিলকে, অৰ্থাৎ এই সোহাইল জামিলাক প্ৰশ্ন কৰিছে এই মাইকী মানুহজনীৰ বিষয়ে, অৰ্থাৎ ৱামান তিলকে, সেইজনী কোন বা সৌজনী কোন। জামিলাই উত্তৰ দিছে তিলকে সাদিকাতি নাবিলা, সৌজনী মোৰ বান্ধৱী নাবিলা। এইবাৰ কথোপকথন চলি আছে হেৱাৰুন বাইনা কাবিতা ও নাবিলিন, কাবিতা আৰু নাবিলৰ মাজত কথোপকথন, অৰ্থাৎ যিজনে বহি আছে আৰু যিজন থিয় হৈছে এইজনৰ নাম নবিল। কবিতা আৰু নবিলৰ মাজত কথোপকথন। এইজন কবিতা নবিলক প্ৰশ্ন কৰিছে আসসালামু আলাইকুম, অৰ্থাৎ তোমাৰ ওপৰত শান্তি বৰ্ষিত হওক। নবিলে এনচাৰ দিছে ৱালাইকুমুছসালাম, আপোনাৰ ওপৰতো আল্লাহৰ শান্তি বা ৰহমত বৰ্ষিত হওক। কবিতাই প্ৰশ্ন কৰিছে নাবিলক কাইফা হালুকা ইয়া নাবিল, নাবিল তুমি কেনে, অৰ্থাৎ তুমি কেনেকুৱা আছা। নবিলে উত্তৰ দিছে আলহামদুলিল্লাহ। আলহামদু ইয়াৰ অৰ্থটো হ'ল সকলো ধৰণৰ প্ৰশংসা, লিল্লাহি মানে আল্লাহৰ বাবে। আনা বিখাইৰিন, আনা মানে মই, বিখাইৰিন মানে কুশলেই, ভালেই আছোঁ। নাবিলে কৈ আছে আল্লাহৰ কৃপায় মই ভালেই আছোঁ। কবিতা আকৌ প্ৰশ্ন কৰিছে মান হাজা মাকা, কবিতা নাবিলক প্ৰশ্ন কৰিছে এইজনৰ বিষয়ে, যিজন তোমাৰ
লগত আছে এইজন কোন মান হাজা হাজা মানে এইজন মাকা মানে তোমাৰ লগত এইজন কোন নবিলে এনসার দিছে হাজা আখি আসগীর এইজন মোর সৰু ভাই মোর ভাই আখি মানে ভাই মোর ভাই আসগীর মানে সৰু এইজন মোর সৰু ভাই কবিতা আকৌ প্ৰশ্ন কৰিছে মাসমুহু তেওঁৰ নাম কি ৱা আইনা ইয়াদৰুসু তেওঁৰ নাম কি আৰু তেওঁ ক'ত পঢ়ে নবিলে উত্তৰ দিছে ইসমুহু সালিম তেওঁৰ নাম সালিম ওহুয়া ইয়াদৰুসু ফিল মাদ্ৰাসাতিল ইবতিদাইয়া ওহুয়া মানে তেওঁ ইয়াদৰুসু মানে পঢ়ে ফিল মাদ্ৰাসাতিল ইবতিদাইয়া প্ৰাথমিক বিদ্যালয়ত তেওঁ প্ৰাথমিক বিদ্যালয়ত পঢ়ে কবিতা আকৌ প্ৰশ্ন কৰিছে ওমান জালিকা আৰু সেইজন কোন অৰ্থাৎ এই কবিতা এইজন মানুহৰ বিষয়ে নবিলক প্ৰশ্ন কৰিছে সেইজন মানুহ কোন নবিলে এনসার দিছে জালিকা সাদিকি সৌজন মোৰ বন্ধু সুমন সেইজন মোৰ বন্ধু তেওঁৰ নাম কি সুমন ওহুয়া মিন দেহলি তেওঁ দিল্লীৰ পৰা আহিছে